নমস্কাৰ। প্ৰথমে ভোগালী বিহু সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু লগতে আজি বিষয়টোৰ ওপৰত আলোচনা কৰিব ধৰিছোঁ। আজি বিষয়টো হৈছে ৰেকৰ্ড মাষ্টাৰৰ ওপৰত, মানে DU ৰেকৰ্ডাৰ বুলি এটা এপছ আছে। এপছটোৰ আইকন আপোনালোকে দেখিবলৈ পাইছে এইটো। এই ৰেকৰ্ডিং এপছটোৰ বিষয়ে মই আজি ক'ম। এই ৰেকৰ্ডিং এপছটোৰ সহায়ত আপোনালোকে যদি ইউটিউবত যদি আপোনাৰ চেনেল আছে, তেন্তে এই ৰেকৰ্ড মাষ্টাৰটো আপোনালোকৰ যদি কম্পিউটাৰ নাই বা লেপটপ নাই, ময়ো মোবাইলতেই ইউটিউবৰ ভিডিঅ' ক্ৰিয়েট কৰোঁ। গতিকে আপোনালোকেও এই ৰেকৰ্ড মাষ্টাৰটো এপৰ জৰিয়তে আপোনালোকে ইউটিউব ভিডিঅ' বনাব পাৰে আৰু যদি ভাবে মই ইউটিউব ভিডিঅ' এটা পাব্লিছ কৰোঁ বুলি, তেন্তে কৰিব পাৰে। আৰু এই স্ক্ৰীন ৰেকৰ্ডাৰটোৰ জৰিয়তে আপোনালোকে খুব বঢ়িয়াকৈ নিজৰ ভিডিঅ' বনাব পাৰে। ইউটিউব চেনেলৰ ভিডিঅ' বনাব পাৰে আপোনালোকে। গতিকে এই DU ৰেকৰ্ড মাষ্টাৰটোৰ ছেটিংছ কিছুমান বৰ ভাল আছে। সেই ছেটিংছসমূহ হৈছে, মই আপোনালোকক দেখুৱাই দিছোঁ। স্ক্ৰল কৰি আপোনালোকে এনেকৈ টেপ কৰিব। টেপ কৰিলে ছেটিংছত ক্লিক কৰিব। ক্লিক কৰিলে দেখিব যে ওপৰত কেমেৰা অপশ্যন আছে। মই যেতিয়াই কেমেৰা অপশ্যনত অন কৰিম, তেতিয়াই দেখিছে মোৰ ফটোখন, আৰু মই কেমেৰা অপশ্যন অফ কৰিম আৰু মোৰ ফটোকপি নাইকিয়া হৈছে। যদি আপোনালোকে লাইভ যদি সেই কেমেৰা আপোনালোকে অন কৰি যদি ভিডিঅ' বনাব খোজে, তেন্তে কেমেৰা অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লাইভ ফটো আহিব আৰু লগতে ক্লিক অফ কৰিলে ফটো আপোনালোকৰ যাব। আৰু বাৰ্ছ বুলি অপশ্যন আছে, সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। গিফ ৰেকৰ্ডাৰ বুলি আছে, যদি হোৱাটছএপত গিফ ৰেকৰ্ডাৰ বনাব বিচাৰে তেন্তে বনাব পাৰে। আৰু এটা আছে লাইভ ক্ৰিয়েটৰ, সেইটো যদি আপোনালোকে অন কৰে, চৰি কেন নট লাইভ ৰেকৰ্ডিং স্ক্ৰীন তেনেকৈ লিখিছে। মানে মোৰ বৰ্তমান ইণ্টাৰনেট অফ আছে, গতিকে লাইভ ক্ৰিয়েটৰটো অহা নাই। যদি আপোনালোকৰ ইণ্টাৰনেট অন থাকে, তেনে এই লাইভ ৰেকৰ্ডাৰটো আহিব। মই ইণ্টাৰনেট অন কৰি আপোনালোকক দেখাই আছোঁ। ইণ্টাৰনেট অন কৰাৰ পাছত মই যেতিয়া ক্লিক কৰিম লাইভ ক্ৰিয়েটৰত, চৰি ৰেকৰ্ডিং দিছ নাই, সেইটো বৰ্তমান হোৱা নাই। মই লাইভ ক্ৰিয়েটৰটো কিয় অহা নাই মই বুজা নাই। কিন্তু ৱাটাৰমাৰ্ক নাইকিয়া কৰিব পাৰে আপোনালোকে। কিছুমান ভিডিঅ'ত ৱাটাৰমাৰ্ক আহে, কিন্তু ৱাটাৰমাৰ্ক আপোনালোকে অফ কৰি থ'ব পাৰে। এনেদৰে অফ কৰি থ'লে আপোনালোকৰ ভিডিঅ'টোত ৱাটাৰমাৰ্ক নাহিব। যিটো ৱাটাৰমাৰ্ক আহিলে ইউটিউব ভিডিঅ'ৰ কাৰণে খুব বেয়া হয়। ৱাটাৰমাৰ্ক নোহোৱা কৰি ৰাখিবৰ কাৰণে আপোনালোকে এইটো অফ অৱস্থাত ৰাখিব। এনেদৰে অন নাৰাখিব, অফ ৰাখিব। আৰু লাইভ ক্ৰিয়েটৰটো অপশ্যনটো বৰ্তমান অন হোৱা নাই। তাত লিখি আছে চৰি ইউ কেণ্ট ষ্টাৰ্ট লাইভ হোৱাইট ৰেকৰ্ডিং। কিন্তু এইকেইটা বহুতখিনি ভাল ফেচিলিটি আপোনালোকে পাইছে এই DU ৰেকৰ্ডিং মাষ্টাৰটোত। গতিকে এই এপটো ব্যৱহাৰ কৰি আপোনালোকে ইউটিউব চেনেলৰ বাবে ভিডিঅ' বনাব পাৰে। গতিকে যদি ভিডিঅ'টো ভাল পাইছে, তেন্তে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি এই চেনেলৰ ভিডিঅ' আপোনালোকে ন'টিফিকেশ্যন হিচাপে চাব বিচাৰে নিজৰ মোবাইলত, তেন্তে আপোনালোকে ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিব আৰু যিটো বেল আইকন আহিব, সেই বেল আইকনটোত ক্লিক কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।